মই সকলোলৈকে মোৰ ইউটিউব চেনেলত আদৰণি জনাইছো। আজি মই উপস্থিত আছো গুৱাহাটী বিশ্ববিদ্যালয় চৌহদত। দৰ্শকসকল, আপোনালোকে জানে ইতিমধ্যে অসমত নাগৰিকত্ব সংশোধনী বিধেয়ক 2016 লৈ ইতিমধ্যে বহুত তুলপাৰ লাগিছে। অসমীয়া জাতিৰ এটা সংকটৰ সময়। আপোনালোকে জানে এই কথা যে যদি এই বিধেয়কখন গৃহীত হয় তেতিয়াহ'লে অসমীয়া জাতি সংকটত পৰিব। আৰু এই সংকটৰ সময়ত আমি প্ৰত্যেকজন অসমীয়াই কি কৰিব লাগে, অসমীয়া দায়িত্ব কি, সেই দায়িত্বখিনিক বুজি লৈ আমি আজি ইয়াত উপস্থিত হৈছোহি। আৰু আমাৰ লগত আছে গুৱাহাটী বিশ্ববিদ্যালয় চৌহদত অসংখ্য যুৱ প্ৰজন্মৰ লগতে বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানৰ পৰা অহা বিভিন্ন ব্যক্তি আছে। আমি তেখেতসকলৰ লগত তেখেতসকলৰ বিভিন্ন মন্তব্য এই বিলখনৰ সম্বন্ধে কি কয় ল'বলৈ চেষ্টা কৰিম। এতিয়া আমি গৈছোঁ তেওঁলোকৰ ওচৰত। আপোনাৰ নামটো? মোৰ নাম কুকিল শইকীয়া। আচ্ছা, আপোনাৰ ঘৰ? মোৰ ঘৰ গহপুৰত। গহপুৰ। আচ্ছা কুকিল, আপুনি জানে যে চিটিজেনশ্বিপ এমেণ্ডমেণ্ট বিল 2016 এইটোক লৈ অসমত খুব হুলস্থুল পৰিৱেশৰ সৃষ্টি হৈছে। গতিকে অসমৰ ৰাইজে ইতিমধ্যে এই বিলটোৰ বিৰুদ্ধে মাত মাতিছে। আপোনাৰ ক'বলগীয়াখিনি কি? চাওক, বিজেপি চৰকাৰ হ'ল হিন্দুত্ববাদী এটা সাম্প্ৰদায়িক দলৰ দ্বাৰা পৰিচালিত এটা দল, আৰু সেই সাম্প্ৰদায়িকতাৰ বীজ সৃষ্টি কৰি বিভিন্ন ধৰণৰ সাম্প্ৰদায়িক সংঘৰ্ষৰ সৃষ্টি কৰিবৰ কাৰণে ভাৰতবৰ্ষত তেওঁলোকে ইতিমধ্যে বিভিন্ন ধৰণৰ পদক্ষেপ গ্ৰহণ কৰিছে, আৰু বিভিন্ন ধৰণে সেই পদক্ষেপসমূহ সফল কৰাত তেওঁলোকে সফল হৈছে। মানে ক'ব বিচাৰিছে যে ধৰ্মীয় ৰাজনীতি কৰিছে। আৰু সেই হিন্দুত্ববাদৰ এজেণ্ডা স্বৰূপেই তেওঁলোকে বিভিন্ন ধৰণৰ ভুৱা কিছুমান কথা কৈ জনসাধাৰণৰ মাজত ভুৱা কিছুমান কথা প্ৰচাৰ কৰি, সাম্প্ৰদায়িক কথা প্ৰচাৰ কৰি পেলাই বাংলাদেশৰ পৰা হিন্দু আনিবলৈ, আৰু ইয়াত অসমত থকা বা ভাৰতবৰ্ষত থকা যিখিনি অবৈধ 71 চনৰ পাছত অহা হিন্দু বাংলাদেশৰ হিন্দু যিখিনি অবৈধ নাগৰিক, তেওঁলোকক ইয়াত সংস্থাপন আৰু নাগৰিকত্ব প্ৰদানৰ তেওঁলোকে এটা কাৰ্যসূচী গ্ৰহণ কৰিবলৈ বিচাৰিছে, আৰু আমি ইয়াৰ তীব্ৰ বিৰোধিতা কৰিছোঁ। চাওক, এতিয়া বিভিন্ন ধৰণৰ মানুহে এই বিলখনক সমৰ্থন জনাই আছে। আমি দেখিছোঁ বৰাকতো বিভিন্ন ধৰণৰ সিদিনা জেপিচি আহোঁতে জেপিচি শুনানিত। আপুনি কি ভাবে যে এই যে কিছুমান মানুহে যে এই বিলখনৰ সপক্ষে কথা পাতি আছে, তেওঁলোকক সমৰ্থন জনাইছে, এইটো কিয় হৈ আছে? ধৰক, আজি যদি মই এই বিলখনৰ সমৰ্থন জনালোহেঁতেন, তেতিয়া মই এইটো কথা ক'লোহেঁতেন যে যিখিনি বাংলাদেশী ইয়াক নাগৰিকত্ব দিয়া হ'ব তেওঁলোককতো মাটি বাৰী প্ৰদান কৰিব লাগিব। মই যদি মোৰ পৈতৃক সম্পত্তিৰ ভাৰত বা নিজৰ আৰ্জিত সম্পত্তিৰ যদি তেওঁলোকক আধা অংশ দি দিওঁ, মোৰ থকা দেউতাৰ মাটিখিনি যদি মই আধা অংশ তেওঁলোকক থাকিবলৈ দি দিওঁ, ঘৰ বনাবলৈ দি দিওঁ, খেতি বাৰী কৰিবলৈ দি দিওঁ, তেতিয়াহ'লে মই তেওঁলোকক ইয়াতে থাকিবলৈ দিয়া, তেওঁলোকক নাগৰিকত্ব প্ৰদানৰ মোৰ নৈতিক অধিকাৰ থাকিব। যদি মই সেইখিনি দিব নোৱাৰোঁ, তেতিয়াহ'লে মই কিহৰ ভিত্তিত তেওঁলোকক ইয়াত এই বিলখন সমৰ্থন কৰি অবৈধ নাগৰিকসকলক ইয়াতে সংস্থাপিত কৰাৰ কথা ভাবিব পাৰোঁ? তেতিয়াহ'লে নিশ্চিতভাৱে আপুনি এই বিলখনৰ বিৰুদ্ধে বিলখনৰ আমি বিৰোধিতা কৰিছোঁ, আৰু আমি ইয়াৰ প্ৰতিবাদ কৰিম। যদি তেওঁলোকে এই ভয়ংকৰ কথা হ'ব হিন্দু বাংলাদেশী ইয়াত সংস্থাপিত কৰিলে, আমি ইয়াত প্ৰতিবাদ কৰিম। কেৱল প্ৰতিবাদ নহয়, আমি গোটেই অসম প্ৰতিবাদ মুখৰ কৰি তুলিম। আমি জংগী আন্দোলন গঢ়ি তুলিম। পৰিতোলত আমি বিভিন্ন ধৰণৰ পন্থা ল'বলৈ বাধ্য হ'ম, আৰু আমি এই বিলখনৰ তীব্ৰ বিৰোধিতা কৰিছোঁ। আমি ৰাইজক আহ্বান জনাইছোঁ যাতে ইয়াৰ বিৰুদ্ধে ৰাইজ ওলাই আহে, সজাগ হয়। আৰু আমি দেখিবলৈ পাইছোঁ যে এই বিলখনত এতিয়া যি RSৰ হিন্দুত্ববাদী এজেণ্ডা বিৰোধিতা কৰা যিখন আন্দোলন হ'ব লাগিছিল নাগৰিকত্ব সংশোধনী বিধেয়কৰ আন্দোলনখনৰ জৰিয়তে, তাৰ বিৰুদ্ধে দেখিছোঁ মানুহবিলাক বিভিন্ন ধৰণে মানে ফালৰি কাটি ট্ৰেকৰ পৰা গৈ পেলাই এতিয়া বঙালী খেদোৱা আন্দোলন এটা গঢ়ি উঠিছেগৈ মানে। গতিকে এইবিলাক হ'ব নালাগে। আচলতে RSৰ মানে আমি হিন্দু মুছলমান সমন্বিত সকলোৱে এতিয়া একেলগ হৈ এই বিলখনৰ বিৰুদ্ধে আমি মাত মাতিব লাগে। আপোনাক আমি আজি এটা বিষয় লৈ আহিছোঁ আপোনাৰ ওচৰত। এই যে চিটিজেনশ্বিপ এমেণ্ডমেণ্ট বিলটো আছে যে আপোনাৰ নাগৰিকত্ব সংশোধনী বিধেয়ক যে অসমত যিটো গৃহীত কৰিব বিচাৰিছে চৰকাৰখনে, এইটো সম্বন্ধে আপোনাৰ ক'বলগীয়াখিনি কি? So what I think is this Citizenship Amendment Bill 2016. See, what my perspective is, what does India or what does Assam politics think about it? See, here I don't want to be political. I don't have any political biasness about any party. But what I feel is, we as a citizens of Indians, what did government do for us? Is the poverty line zero now? What is the employment percentage of India now? What is the employment percentage of Assam now? If we are not able to control our own citizens, if we are not able to give education or employment to our own citizens, what's the point of bringing other people here? What's the point of getting other people here? Do you think other people... especially you are telling about the Assamese people, right?
Yes, I'm especially telling about Assamese people because now the Citizenship Amendment Bill is about Assam. So if we are getting the other citizens or the citizens of Bangladesh or the minorities of Bangladesh here, what will happen to the minorities? It may change the destroy of Assamese nations, right? Yes, it will. Definitely it will, because see, what is the minority, what is the position or what is the condition of the minority here? What about the minorities that's already there in Assam or that's already there Assamese peoples are going to be minority in this time, right? Yes, obviously. If we are still, there are lot many minority communities here who don't have enough food to eat now, who don't have enough schools to have education. So I think as a citizen, what I feel is India should think about, or Assam should think about their own citizens rather getting someone from outside and giving them opportunities. So you are directly opposing this citizenship amendment bill, right? Yes, I oppose. Okay, thank you very much. Hello, আপোনাৰ নামটো? শান্তনু বৰা। আজি আমাৰ এটা বিষয়লৈ আপোনাৰ ওচৰত আহিছোঁ। আপুনি জানে যে নাগৰিকত্ব সংশোধনী বিধেয়ক 2016 এইটো অসম চৰকাৰে গৃহীত কৰাৰ কাৰণে চেষ্টা কৰি আছে, গতিকে এই বিল সম্পৰ্কে আপোনাৰ ক'বলগীয়াখিনি কি? ছাৰ, প্ৰথমে মই এই পোনে এই বিলখনৰ বিৰোধিতা কৰিছোঁ, আৰু তেওঁলোকে যিটো ভাবিছে সেইটো সম্পূৰ্ণ কোনো পধ্যে হ'ব দিব নোৱাৰি। কিয়নো আমাৰ যিখন অস্তিত্ব ভাষা যিটো আগৰ পৰাই আমাৰ লাগি অহা হৈছে, হয়নে? এই বিষয়টো লৈ পেলাই কত দিনৰ পৰা চলি আহিছে। আমাৰ ভাষাৰ অস্তিত্ব এতিয়া লোপ পাইছে ক্ৰমান্বয়ে, আৰু তেওঁলোকক আনি পেলাই আমাৰ অসমীয়া ভাষাৰ অস্তিত্ব আৰু বিপদাপন্ন কৰিব দিব নোৱাৰি। তাৰমানে অসমীয়া ভাষাৰ সংখ্যা ইতিমধ্যে কমি আহিছে অলৰেডি, আৰু আমাৰ নিজৰ মাজতে যিহেতু এইটো হৈছে, এই ভাষাৰ অস্তিত্ব সংকীৰ্ণ ৰূপলৈ আহিছে, গতিকে আমি এই বিধেয়কখন সম্পূৰ্ণ বিৰোধিতা কৰোঁ। আৰু আমাৰ যিটো চৰকাৰখনে যিটো কথা কৈ আছে যে আমি হিন্দু বাংলাদেশী অনাৰ কাৰণে আমি বিৰোধিতা কিয় কৰিছোঁ, আমাৰ যে মুছলমান বাংলাদেশী আহি আছে তাক কিয় বিৰোধিতা কৰা নাই। আমি এটা কথা কওঁ যে 1971 চনৰ পিছত যিখিনি আহিছে সেয়াই বাংলাদেশী হিন্দুৱে হওক বা মুছলমানেই হওক বা যিয়েই নহওক, সকলোকে আমি ইয়াত ইয়াৰ পৰা বৰ্জন কৰিব বিচাৰোঁ। তেওঁলোকে সকলোকে আমি বিদেশী ৰূপে স্বীকৃতি প্ৰদান কৰিব বিচাৰোঁ, আৰু তেওঁলোকে সকলো বৰ্জন হ'ব লাগে। তাৰপিছত পিছৰ কথা কোনো এজনে হ'ব নাই, সেয়া হিন্দুৱে বা মুছলমানে যিয়ে নহওক। গতিকে আমাৰ ইয়াত যিখিনি আহিছে 1971 চনৰ পিছত তেওঁলোকক বৰ্জন কৰক, তাত আমি প্ৰতিটো ক্ষেত্ৰতে আমি চৰকাৰৰ লগত আছোঁ। আৰু এতিয়া যিখিনি আনিব বিচাৰিছে তাৰ আমি বিৰোধিতা। তাৰমানে আপুনি নিশ্চিতভাৱে নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে ক'ব বিচাৰে? হয়, পোনে আমি দাখি কৰিব বিচাৰোঁ, এখন বিৰোধিতা কৰিব লাগে। আৰু চৰকাৰলৈ আমাৰ অনুৰোধ, তেওঁলোকে যেন দূৰদৰ্শী মনোভাৱেৰে তেওঁলোকে বুজি চাই যে এইখন আমাৰ কাৰণে ভৱিষ্যতলৈ কিমান বিপদাপন্ন, আৰু এইখন সেইকাৰণে তেওঁলোকে পোনে বিৰোধিতা কৰিব বুলি মই আশাবাদী। তেওঁলোকক আপোনাৰ মন্তব্যৰ বাবে আপোনাৰ নামটো? মোৰ নাম সাদ্দাম হুছেইন। ঘৰ? মই ঘৰ দৰং জিলা চিপাঝাৰত। মই JB আইন মহাবিদ্যালয়ৰ আইন অধ্যয়নৰত এজন ছাত্ৰ। আপুনি ইতিমধ্যে গম পাইছে নাগৰিক সংশোধনী বিধেয়ক 2016, এইটো সম্পৰ্কে আপোনাৰ ক'বলগীয়াখিনি কি? চাওক, কেন্দ্ৰীয় চৰকাৰে যিখন বিল পাছ কৰিবলৈ গৈ আছে নাগৰিকত্ব সংশোধনী বিধেয়ক, নাগৰিকত্ব সংশোধনী বিধেয়ক এইটো এখন অসমৰ ৰাইজৰ কাৰণে বিধেয়ক নহয়, এইখন এটা অসমৰ ৰাইজৰ কাৰণে বৰ বিল। আৰু এই বিধেয়কখন যদি কেন্দ্ৰীয় চৰকাৰে বিলত আইনত পৰিণত কৰে, তেতিয়াহ'লে ইয়াৰ দ্বাৰা অসমৰ ৰাইজে সৰ্বোচ্চ হেৰুৱাব লাগিব। অসমৰ ৰাইজৰ জাতি মাটি ভেটি সকলো হেৰুৱাব লাগিব, তেওঁলোকৰ ভাষা সংস্কৃতি হেৰুৱাব লাগিব, অসমৰ ৰাইজে ৰাজনৈতিক অধিকাৰ পৰ্যন্ত হেৰুৱাব লাগিব। আৰু এই বিলখন যদি আইনত গৃহীত হয়, তেতিয়াহ'লে আপোনালোকে জানে যে এই বিলখন এনেকুৱা এখন বিল যে কেন্দ্ৰীয় চৰকাৰে বিভিন্ন ধৰণৰ কথাবিলাক কৈ আছে, কিন্তু বিলখন পাছ হ'লে এইখন এনেকুৱা ধৰণৰ এটা বিল বনাবলৈ গৈ আছে, যিখন বিলৰ জৰিয়তে বাংলাদেশ, পাকিস্তান, আফগানিস্তান এই কেইবাটাও ৰাষ্ট্ৰৰ পৰা অনন্ত কাললৈ সেই দেশবিলাকৰ যিবিলাক সংখ্যালঘু সম্প্ৰদায় আছে, সেই সংখ্যালঘু সম্প্ৰদায়ৰ মানুহবিলাক অসম তথা ভাৰতবৰ্ষৰ নাগৰিকত্ব লাভ কৰিব পাৰিব। আৰু তেনেকুৱাই যদি হয়, বিশেষকৈ বাংলাদেশত 1,90,00,000 হিন্দু মানুহ যেতিয়া অসমলৈ আহিব, আৰু 1,90,00,000 হিন্দু বাংলাদেশী অসমলৈ আহিলে অসমৰ প্ৰত্যেকটো সমষ্টিত 1.5 লাখৰো অধিক মানুহক সংস্থাপন দিব লাগিব। আৰু ইয়াৰ ফলত অসমীয়া ৰাইজক কেতিয়াও ৰাজনৈতিকভাৱে প্ৰতিনিধিত্ব কৰিব নোৱাৰিব। অসমীয়া ৰাইজে ৰাজনৈতিকভাৱে নিৰ্বাচন হৈ তেওঁলোকে কেতিয়াও দিল্লী তথা দিছপুৰলৈ যাব নোৱাৰিব। তেওঁলোকে সম্পূৰ্ণভাৱে নিজৰ অস্তিত্ব হেৰুৱাব লাগিব, তেওঁলোকৰ ভাষা আৰু সংস্কৃতিক হেৰুৱাব লাগিব। মানে আপুনি ক'ব বিচাৰিছে এই বিলটোৰ আপুনি বিপক্ষে ক'ব বিচাৰিছে? মই এই বিলখনৰ সম্পূৰ্ণৰূপে বিৰোধিতা কৰোঁ। মই আৰু এটা কথা কওঁ, এই বিলখন যদি পাছ হয়, তেতিয়াহ'লে অসম তথা ভাৰতবৰ্ষৰ লগতে বাংলাদেশৰ ৰাজনীতিতো এক নেতিবাচক প্ৰভাৱ পৰিব বুলি মই ভাবোঁ। আচ্ছা, আপোনাৰ নাম কংকমণি? আচ্ছা, তাৰমানে আপুনি নিজে অকলশৰে গুৱাহাটীখন ঘূৰি গণস্বাক্ষৰ লৈছিল নহয় জানো? হয়। আচ্ছা, অ'কে। এতিয়া কথাটো হ'ল যে যিহেতু আপুনি গোটেই গুৱাহাটীখন ঘূৰি এই নাগৰিকত্ব সংশোধনী বিধেয়ক 2016ৰ বিৰুদ্ধে গণস্বাক্ষৰ লৈ ইতিমধ্যে আহিছে, গতিকে আপুনি এই মুহূৰ্তত ক'বলগীয়াখিনি কি আছে আপোনাৰ?
চাওক সকলো অসমবাসী ৰাইজে গম পাইছে যে অসমৰ সাম্প্ৰতিক সমস্যা কি হৈ গৈ আছে। নাগৰিকত্ব সংশোধনী বিধেয়ক 2016 যি আইন অসম চৰকাৰে আৰু কেন্দ্ৰীয় চৰকাৰে যি আইনত পৰিণত কৰিবলৈ গৈ আছে, এই আইনখন যেতিয়া গৃহীত হ'ব, আইনলৈ পৰিণত হ'ব, তেতিয়া বাংলাদেশৰ পৰা 1,90,00,000 মানুহ আহিব আৰু প্ৰতি সমষ্টিত 1.5 লাখকৈ পৰিব। 1.5 লাখকৈ পৰাৰ লগে লগে অনাগত দিনত আমাৰ ভৱিষ্যত কি হ'ব সকলোৱে গম পাইছে। সেইকাৰণে মই বিশেষ একো নকওঁ। মই বৰ্তমান চৰকাৰখনক আৰু কেন্দ্ৰীয় চৰকাৰক এইটোৱে ক'ব বিচাৰিছোঁ যে 6 বছৰ যি অসম আন্দোলন হ'ল, অসম আন্দোলন হোৱাৰ পিছত যিখন অসম চুক্তি ৰূপায়ণ হৈছিলে 1951 চনত, 1971 চনৰ 25 মাৰ্চলৈকে দিন ধাৰ্য কৰিছিলে। তেওঁ সেই চুক্তিখনত লিখা আছিলে 1971 চনৰ 25 মাৰ্চৰ আগলৈকে যিমানখিনি বিদেশী অসমলৈ আহিল তেখেতসকলক সংস্থাপন দিয়া হ'ব আৰু তেওঁলোকক আমি নিজৰ স্বদেশী বুলি মানিম। কিন্তু 1971 চনৰ 25 মাৰ্চৰ পিছৰ যিমানখিনি আহিছে আৰু বৰ্তমান এই বিলখন যেতিয়া পাছ হোৱাৰ পিছত যিখিনি আহিব সেইখিনি আমি কেতিয়াও অসমীয়া বুজা নলওঁ, কাৰণ অসম কোনো কাৰণে কাৰো চৰণীয়া পথাৰ নহয়। আমি সম্পূৰ্ণভাৱে এই বিলখন বিৰোধিতা কৰিব লাগিব আৰু মই সমূহ অসমবাসী ৰাইজক আহ্বান জনাইছোঁ এই বিলখনৰ কাৰণে কঠোৰ আপোনালোকে ওলাই আহক, আপোনালোকে বিৰোধিতা কৰক। কোনো কাৰণত আমি এই বিলখন পাছ কৰিবলৈ দিয়া নহওঁ, সেয়াই মোৰ মত। আচ্ছা, আমান ভাই, আপুনি ইতিমধ্যে জানে যে অসমত নাগৰিকত্ব সংশোধনী বিধেয়ক 2016 বিধেয়কখন গৃহীত কৰাৰ কাৰণে চৰকাৰে ব্যৱস্থা লৈ আছে। গতিকে এই বিধেয়কখন সম্পৰ্কে আপোনাৰ ক'বলগীয়াখিনি ক'ব নেকি বাৰু? চাওক, 2016 যিখন নাগৰিকত্ব সংশোধনী বিধেয়কৰ কথা চৰকাৰে কৈছে, গতিকে এই কথা বতৰাবিলাক সম্পূৰ্ণৰূপে জাতি বিৰোধী আৰু এই বিধেয়কখনে জাতিৰ প্ৰতি এটা অমনিশা, যিটো এটা অমাৱস্যা নামি অনাৰ নিচিনাকৈ আনিব আৰু ই জাতিটোৰ একেবাৰে ধ্বংসাৰ গৰাহলৈ ই তুলি দিব। 1 নম্বৰ কথা। 2 নম্বৰ কথা হ'ল কি, যে যিখন বিধেয়ক তেওঁলোকে আনিব খুজিছে ই এক প্ৰকাৰ মাৰাত্মক ভাইৰাছৰ নিচিনা কাম কৰিব। কাৰণ অসমৰ যিটো এতিয়া ডেম'গ্ৰাফি ছিষ্টেম, গতিকে এই ডেম'গ্ৰাফিটো গোটেই এটা পৰিৱৰ্তন আনিব আৰু যিয়ে অসমীয়া জাতিৰ অস্তিত্বটো সম্পূৰ্ণৰূপে এটা সময়ত নাইকিয়া কৰি দিব। আৰু ইয়াৰ জ্বলন্ত উদাহৰণ আমি ত্ৰিপুৰাত ইতিমধ্যে আমি দেখা পাইছোঁ। গতিকে আজি ত্ৰিপুৰাৰ নিচিনা অসমৰ এটা পৰিস্থিতি, যি কথা বতৰা যিবিলাক অসম চৰকাৰে জাতি বিৰোধী, আমাৰ অসমৰ অসমীয়া বিৰোধী যিবিলাক কাম কাজ কৰি আছে, সেইবিলাক মই সম্পূৰ্ণৰূপে বিৰোধিতা কৰোঁ। আৰু ইতিমধ্যে 71ক ভেলিড হিচাপে গ্ৰহণ কৰা হৈছে আৰু সেই অনুপাতে অসম চুক্তি গ্ৰহণ কৰা হৈছে আৰু অসম চুক্তিৰ মতে, অসম চুক্তিৰ আধাৰত অসম চুক্তিক সন্মান জনাই ইতিমধ্যে আমি তেওঁলোকক 71ৰ 25 মাৰ্চৰ যিখিনি আগতে আহিল তেওঁলোকক গ্ৰহণ কৰি লোৱা হৈছে আৰু তেওঁলোকক সংস্থাপনৰ পৰা আদি কৰি তেওঁলোকৰ শিক্ষা দীক্ষাৰ পৰা আদি কৰি তেওঁলোকৰ জীৱন পৰিচালনাৰ গোটেই দায়িত্বখিনি ইতিমধ্যে ভাৰত চৰকাৰে লৈছে। গতিকে তেনে পৰিপ্ৰেক্ষিতত আজি ভাৰতৰ ডেম'গ্ৰাফিৰ লগতে ভাৰতৰ আনএমপ্লয়মেণ্ট বা অন্যান্য যিবিলাক কথা বতৰা আছে, সেই কথা বতৰাবিলাকতো সাংঘাতিকভাৱে প্ৰভাৱ পেলাব, বেপাৰ বাণিজ্যই হওক বা এনেকুৱা ধৰণৰ। গতিকে মই ভাবোঁ যে এনেকুৱা ধৰণৰ মাৰাত্মক বিধেয়ক এখন আনি অসমীয়া জাতি ধ্বংসমুখী কৰি অসমীয়াৰ বিৰুদ্ধে অসমীয়াই ষড়যন্ত্ৰ কৰাৰ পৰিৱৰ্তে তেওঁলোকে কিছুমান বিকল্প চিন্তা কৰক। তেওঁলোকে UN-ত যাওক, তেওঁলোকে অন্যান্য হেৰিৰ লগত তেওঁলোকে ক্ৰছ টক তেওঁলোকে কৰক আৰু তাৰ জৰিয়তে তেওঁলোকে বিভিন্ন সমস্যাবিলাক সমাধানৰ চেষ্টা কৰক। অন্যথা এনেকুৱা এখন যদি এনেকুৱা এখন বিধেয়ক যদি গৃহীত হ'বলগীয়া হয়, তেনেহ'লে সমস্ত অসমীয়া জাতি কিন্তু জাগি উঠিব আৰু অসমীয়া জাতিয়ে কিন্তু এই বস্তুটোৰ সম্পূৰ্ণৰূপে বিৰোধিতা কৰে। আৰু সেইকাৰণে মই এজ এ অসমীয়া মই এইখন বিধেয়কৰ সম্পূৰ্ণৰূপে বিৰোধিতা কৰাই নহয়, যে এনেকুৱা ধৰণৰ বিধেয়ক ভৱিষ্যতলৈও আৰু কোনো কাৰণত যাতে নহয় তাৰ কাৰণে মই প্ৰত্যেকজনকে নাগৰিকত্ব সংশোধনী বিধেয়ক যিটো চিটিজেনশ্বিপ এমেণ্ডমেণ্ট বিল 2016, এইটো অসম চৰকাৰে এইটো গৃহীত কৰাৰ কাৰণে উঠি পৰি লাগিছে, আপুনি জানে? এইটো সম্বন্ধে আপোনাৰ ক'বলগীয়াখিনি কি? First of all, we are opposed to the Citizenship Amendment Bill 2016 because it is a constitutional bill. আৰু এই বিলখন যেতিয়া আইনত পৰিণত হ'ব তেতিয়া অসম আন্দোলন যেতিয়া অসম চুক্তি কৰা হৈছিল সেই অসম চুক্তিটো অৱমাননা কৰা হ'ব আৰু ছেকেণ্ডলি আমাৰ কনষ্টিটিউশ্যনখনকো অৱমাননা কৰা হ'ব। চ' মই এই আইনখন যে মানে বহুত এনেকুৱা লোক আছে যে আইনখনৰ বিষয়ে নাজানে বা সিহঁতে গম নাপায়। বহুত এনেকুৱা নিৰক্ষৰ, কাৰণ আমাৰ নিৰক্ষৰতাটো আমাৰ ভাৰতবৰ্ষত
মানে বহুতো নিৰক্ষৰতাৰ মানে এই বিলখন সম্বন্ধে তেওঁলোকে নাজানে তো এই বিলখনৰ আমি এই বিলখনক লৈ আমি তেওঁলোকক মানে জনাব লাগিব যে এই বিলখন কি আৰু তেওঁলোককো আমি আনিব লাগিব যে এই বিলখনক অপ'জ কৰিবলৈ আপুনি নিশ্চিতভাৱে এই বিলখনক অপ'জ কৰিছে হয় নিশ্চিত মই অপ'জ কৰিছোঁ এই বিলখনক আৰু আমি কোনো পধ্যেই মানে এই বিলখনৰ জৰিয়তে আমি অসমখনক মানে বিদেশী আপুনি অসম চৰকাৰক কি ক'ব বিচাৰে যে এইটোৱে ক'ব বিচাৰোঁ যে যি কৰে যাতে অসমীয়া জাতিৰ স্বাৰ্থত কৰক যি কৰিব আপোনালোকে অসমীয়া জাতিৰ স্বাৰ্থ অসমীয়া জাতি যাতে অক্ষুণ্ণ নহয় যাতে তেওঁলোকৰ অ'কে চালমা আপোনাক ধন্যবাদ জনাইছোঁ চাইফুল ইছলাম আপোনাৰ ঘৰ ক'ত বৰপেটা অ'কে চাইফুল এই নাগৰিকত্ব সংশোধনী বিধেয়ক 2016 আমাৰ অসম চৰকাৰে যিটো গৃহীত কৰাৰ কাৰণে খুব চেষ্টা কৰি আছে আপোনাৰ এইটো বিল সম্পৰ্কে ক'বলগীয়াখিনি ক'ব নেকি প্ৰথমে মই বিলখনৰ বিৰোধিতা কৰিছোঁ আৰু মই ক'ব খোজোঁ যে আচলতে অসম চৰকাৰ বা ভাৰত চৰকাৰে যিটো মানে পদক্ষেপ লৈছে এয়া আচলতে ফেচিবাজৰ পদধ্বনিহে আমি শুনিবলৈ পাইছোঁ আৰু তেওঁলোকে যিটো সাম্প্ৰদায়িক মনোভাৱেৰে যিবোৰ মানে কাম কৰি আছে মানে ধৰ্মীয় মেৰুকৰণ কৰি আছে বুলি ক'ব বিচাৰে নেকি বাংলাদেশী হিন্দুসকলক আনি চব বাংলাদেশী হিন্দু বুলি নহয় ওচৰ পাজৰ যিমানকেইখন ৰাষ্ট্ৰ আছে তেতিয়া সেই গোটেইখিনিৰ পৰা মাইনৰিটিজ হিন্দু যিখিনি আছে তেওঁলোকক আনিব বিচাৰিছে আৰু মূলতঃ তেওঁলোকে এইখন হিন্দু ৰাষ্ট্ৰ হিচাপে গঢ়িব খুজিছে সংবিধানৰ পৰা সাৰ্বভৌমত্ব বা কিছুমান বস্তু তেওঁলোকে চেঞ্জ কৰি মানে তাৰমানে আপুনি ক'ব বিচাৰিছে পলিটিকেল পলাৰাইজেশ্যন কৰি মানুহক হিন্দু মুছলমান মানে ভাগ বতৰা কৰি মানে অসমীয়া জাতি ধ্বংসী এটা মানে প্ৰক্ৰিয়া আৰম্ভ কৰিব বিচাৰিছে বুলি ক'ব বিচাৰে নেকি হয় মানে তো আপুনি চবেই এইটো অপ'জ কৰিব লাগে আৰু যেনেকৈ হওক মানে অসমৰ জাতীয় সাৰ্বভৌমত্ব যিটো আছে সেইটো ৰক্ষা কৰিব লাগে ইয়াৰ কাৰণে অৰ্থনৈতিক সামাজিক সাংস্কৃতিক চব দিশতে যে এটা মানে জাতিধ্বংসী যে এটা প্ৰক্ৰিয়া যে আৰম্ভ হৈ যাব তাৰ কাৰণে আমি চবেই ওলাই আহিম তাৰমানে অসমীয়া ৰাইজ আমি এতিয়া ওলাই অহাৰ সময় ওলাই অ'কে থেংক ইউ ভেৰি মাছ আপোনাক অশেষ ধন্যবাদ আপোনাৰ নামটো আচ্ছা ইতিমধ্যে আপুনি জানে যে চিটিজেনশ্বিপ এমেণ্ডমেণ্ট বিল যিটো সেইটো আপোনাৰ মন্তব্য কি সেই বিষয়ে যিহেতু এইটো বিষয় লৈ ইতিমধ্যে অসম তোলপাৰ লাগিছে চাৰিওফালে গতিকে আপোনাৰ মন্তব্য ডেফিনেটলি মই চিটিজেনশ্বিপ বিলৰ এগেইনষ্টত মই বিৰোধিতা কৰোঁ মই যিটো ভাবোঁ যিটো কজ মানে সেইটো লৈ আগবঢ়া হৈছে একচুৱেলি যিটো আমাৰ 1971 সেইটো 25 মাৰ্চৰ যিটো হেৰি কৈছিলে সেইটো একচুৱেলি ভেলিড হেৰি তাৰপিছতে ইমপ্লিমেণ্টেশ্যন আৰু বেছিহে হৈছে এতিয়া নাজানো গভৰ্ণমেণ্টে আকৌ নতুন কি এটা বিল পাছ কৰিব বিচাৰিছে যে সেইটোৰ এগেইনষ্টত যাতে 1982 মষ্ট প্ৰবেবলি মই ইমান পলিটিক্স বা হেৰি 1951 কথা কৈ আছে হয় কিন্তু মই ভাবোঁ যে মই কমপ্লিটলি বিৰোধিতা কৰোঁ কাৰণ মোৰ তাৰপিছতহে চাগে বাংলাদেশে বেছিকৈ সোমাইছে হিন্দুৱে হওক বা মুছলিমে হওক তাৰমানে আপুনি নিশ্চিতভাৱে চিটিজেনশ্বিপ এমেণ্ডমেণ্ট বিলৰ বিৰুদ্ধে ক'ব বিচাৰিছে তাকে গতিকে এইটো এই বিধেয়কখনে অসমীয়া জাতিৰ ধ্বংস মাতি আনিব বুলি আপুনি ক'ব বিচাৰে হয় আপুনি দেখিছে আজি আপুনি চাওকচোন বজাৰ হেৰিত চাওক আমাৰ মানুহ কেইজনে বজাৰ হেৰি কৰে গোটেই তেওঁলোকৰ মানুহে ভৰ্তি হৈ আছে ইদাৰ তেওঁলোক হিন্দু মুছলিম হওক বা হেৰি হওক মানে ইয়াত কোনো ধৰ্মৰ কথা নাহে ধৰ্মৰ কথা নাহে মানে হিন্দুৱে হওক মুছলমানে হওক যদি তেওঁলোক বিদেশী হ'লে ইয়াৰ পৰা যাবই লাগিব আৰু বিদেশী সংস্থাপন দিয়াৰ বিৰুদ্ধে ধন্যবাদ আচ্ছা প্ৰাঞ্জল আমি এটা বিশেষ বিষয় এটা লৈ আলোচনা কৰি আছোঁ এই যে অসমত নাগৰিকত্ব সংশোধনী বিধেয়ক 2016 এইটো লৈ আপুনি জানে যে ইতিমধ্যে অসমীয়া ৰাইজে ইয়াৰ বিৰোধিতা কৰিছে সকলোৱে ইতিমধ্যে গুৱাহাটী বিশ্ববিদ্যালয়ৰ চহৰতো বহুত ইয়াক লৈ বহুত মানে হেৰি হৈছে বিৰুদ্ধে মাত মাতিছে গতিকে আপুনি এই বিল সম্পৰ্কে আপোনাৰ ক'বলগীয়াখিনি কি ক'ব নেকি প্ৰথম কথা হৈছে কি যে বিলখনে বহুতে কোৱা হৈছে যে ৰাজনৈতিক কথাখিনি কোৱা হৈছে তেতিয়া অৰ্থনৈতিক কিছুমান যে অসমৰ মানুহৰ যে অৰ্থনৈতিক বহুতখিনি ক্ষতিৰ কথাখিনি চাই মানে কি মানুহৰ দৃষ্টিগোচৰ হোৱা নাই আচ্ছা আৰু অকল ৰাজনৈতিক কাৰণে হ'ব নালাগেতো যিকেইটা কথাখিনি আমি কৰিব লাগে আমি কেতিয়া জনগণৰ মাজতে কথাখিনি লৈ যাব লাগে আমি জানো যে মিডিয়াৰ থ্ৰুদি জনগণে যথেষ্টখিনি অৱহিত হৈছে যে এইখন বিল যদি তাৰমানে এইখন বিলে অসমীয়া জাতি ধ্বংসী এটা সময় লৈ আহিব মানে তেনেকুৱা বুলি ভাবিছে ডেফিনেটলি জাতি ধ্বংসী বহুতে কৈছে যে 80% ভাগে ভাগে আমাক সংখ্যা ল'ব পাৰিব কেৱল কথা এইটোৱেই নহয় যে আমাক অৰ্থনৈতিকভাৱে আমাক উদাহৰণ কৰিব পাৰে ইয়াতে যিখিনি মানুহ আছে আমি জানো যে যিখিনি আমাৰ সম্পদ বিশেষকৈ আমাৰ মানে যিটো মাটিপথৰ ভূমি সম্পদ আমাৰ ভূমি যথেষ্ট আমাৰ কাৰণে আমাৰ যিমানখিনি আমাৰ প্ৰয়োজন অসমৰ মানুহৰ কাৰণে সেইখিনি আমাৰ নাথাকে চ' যদি বহুতে কৈছে তাৰমানে আপুনি ক'ব বিচাৰিছে খিলঞ্জীয়া মানুহৰ কাৰণে ভূমিৰ নাটনিৰ সৃষ্টি হ'ব ডেফিনেটলি হ'ব
সেইকাৰণে এই কথাখিনি গোটেই কথাখিনি ৰাইজৰ মাজত আনিব লাগে। যিহেতু বহুত ভিতৰুৱা অঞ্চলৰ ৰাইজ নাগৰিকত্ব এই যিখন আইন মানে কি সংশোধনী আইনখনে কি ইম্পেক্ট কৰিব পাৰে তেওঁলোকে নাজানে, নিৰক্ষৰ বহুত মানুহ আছে, গতিকে তেওঁলোকৰ মাজত লৈ যাব লাগে। আৰু আপুনি নিশ্চিতভাৱে এই বিলখনৰ বিৰোধিতা কৰিছে নহয় জানো? এই বিলখন আপোনাক অশেষ ধন্যবাদ জনাইছোঁ। জিয়াৰুল, এই মানে নাগৰিকত্ব সংশোধনী বিধেয়ক 2016 অসম চৰকাৰে যিটো গৃহীত কৰাৰ কাৰণে চেষ্টা কৰি আছে হা, এইটো সম্পৰ্কে আপোনাৰ ক'বলগীয়াখিনি কি? প্ৰথমে মই বিলটো প্ৰপ'জ কৰিছোঁ। এই বিলটো যদি কেনেবাকৈ মানে আইনত পৰিণত হ'বলগীয়া হয়, অসমৰ জাতি ধ্বংসৰ পিনে মানে এখোজ আগুৱাই যোৱাৰ নিচিনা হ'ব। গতিকে এই বিলটো কোনো পধ্যেই আমি আইনত পৰিণত কৰিব দিব নোৱাৰিম। তাৰমানে আপুনি নিশ্চিতভাৱে এই বিলখনৰ বিৰোধিতা কৰিছে? নিশ্চয়। অ'কে, আপোনাক ধন্যবাদ জনাইছোঁ। ৰেডি। দাদা আপোনাৰ নামটো? আব্বাছ আহমেদ। দাদা, আপুনি জানে যে নাগৰিকত্ব সংশোধনী বিধেয়ক 2016 যিটো আপোনাৰ চিটিজেনশ্বিপ এমেণ্ডমেণ্ট বিল, সেই বিলটো অসম চৰকাৰে গৃহীত কৰাৰ কাৰণে প্ৰস্তুতি চলাইছে হা। গতিকে আপোনাৰ ক'বলগীয়াখিনি কি এই ক্ষেত্ৰত? মোৰ ইমান হেৰি নাই, মই মানে একদম নিউট্ৰেল হৈ আছোঁ এতিয়া বৰ্তমান। মানে এওঁলোকে বাংলাদেশী হিন্দুক লৈ আহিব বিচাৰিছে, এইটো অসমৰ কাৰণে এটা জাতিধ্বংসীৰ প্ৰক্ৰিয়া নহ'বনে? হয়, সেইটো নিবিচাৰোঁ। হয়। আচ্ছা, তাৰমানে আপুনি ক'ব বিচাৰিছে যে হিন্দু বাংলাদেশী অনাটো অসমৰ কাৰণে খুবেই ভয়ানক। হয় হয়, থেংক ইউ। অসমীয়া জাতি আৱেগিক জাতি, কিন্তু জাতিৰ সংকটৰ সময়ত সকলো অসমীয়া একেলগে ওলাই আহে। আজি ইয়াৰ প্ৰমাণ। সকলোৱে একেমুখে এই নাগৰিকত্ব সংশোধনী বিধেয়ক 2016 বিৰোধিতা কৰিছে। গতিকে সকলোকে মই আকৌ ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু লগতে আপোনালোক সকলোকে আহ্বান জনাইছোঁ, আমাৰ চেনেল ইনফৰটেইনমেণ্ট ছাবস্ক্ৰাইব কৰক, লাইক কৰক আৰু শ্বেয়াৰ কৰক, যাতে অসমৰ ৰাইজে এনেকুৱা ধৰণৰ ভিডিঅ' আৰু সজাগতামূলক বিভিন্ন ধৰণৰ ভিডিঅ' পাব পাৰে। সকলোকে আকৌ ধন্যবাদ জ্ঞাপন কৰিছোঁ। জয় আই অসম।